শ্ৰীৰাম নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকে চাই আছে বিতৱন দাস ইউটিউব চেনেল ৰামানন সাগৰৰ কেনেকৈ ৰামায়ণখন ইমান বিখ্যাত হল ইমান জনপ্ৰিয়তা লাভ কৰিলে আৰু কেনেকৈ 1980 শতিকাৰ এখন ফিল্ম মানে ধাৰাবাহিকখন বনোৱা হৈছিল 1987 বনোৱা এখন ধাৰাবাহিক ইতিহাসৰ গোটেতকৈ বহুত মানুহে মানে চোৱা সিৰিয়েলৰ ভিতৰত এইখনে ৰামানন সাগৰৰ এইটো ধাৰাবাহিকখন মই ইটো আপোনালোকক কম যে কেনেকৈ শুটিং হৈছিল কেনেকৈ বনোৱা হৈছিল মই যিবিলাক ইন্টাৰভিউ বা বেলেগৰ ভিডিঅ চাই মই ক'ব চেষ্টা কৰিছো আৰু তেতিয়া শুট হৈছিল ৰামানন সাগৰৰ ইখন হল 80 শতিকাৰ একেবাৰে বিখ্যাত সিৰিয়েল আৰু দামী সিৰিয়েল মই ইয়াত দামী সিৰিয়েল কিয় কলো ধাৰাবাহিক কিয় কলো কিয়নো এখন এপিসোড 9 লাখ পৰ্যন্ত এটা এপিসোড 9 লাখ পৰ্যন্ত সেইবাবে মই এখন দামী সিৰিয়েল কলো এইখন সিৰিয়েলত অভিনয় কৰিছিল ৰাম মানে ভগৱান ৰাম তেওঁৰ নাম আছিল অৰুণ গভীৰ আৰু যিন্তু মেইন রোল আছিল রাম আৰু সীতা আছিল দীপিকা এই রাম আৰু সীতা মানে প্ৰথমতে ৰামক মানে অৰুণ গভীৰ সাৰক ৰামৰ বাবে সিলেক্ট কৰা হোৱা নাছিল ভৰতৰ বাবে সিলেক্ট কৰিছিল কিন্তু তেও অৰুণ গভীৰে ক'লে আৰু মই ভৰত নকৰো কৰিলে মই ৰামে বাধ্যত পৰি ৰামানন সাগৰে তেওক ৰাম ৰলটোৰ কাৰণে সিলেক্ট কৰিলে আৰু এতিয়াতো জানে কিমান জনপ্ৰিয়তা অৰ্জন কৰিলে তেওঁলোকে মই ক'ব নালাগে এতিয়া লকডাউন চলি আছে কৰোনা ভাইৰাছৰ কাৰণে আৰু ডিডি নেশ্যনেলত বা দূৰদৰ্শনত চলি আছে ঠিক 80 শতিকাৰ সেইখন সময়ত একে পৰিস্থিতি হৈছিল যেতিয়া মানে মই তেতিয়া কিমান সময়ত দিছিল আপোনালোকে নাজানে মই গম পাইছো ৰবিবাৰে দিছিল 9:30 বজাত তেতিয়া লকডাউনৰ দৰে এটা পৰিস্থিতি হৈ গৈছে সকলো মানুহে ঘৰৰ টিভিৰ আচৰত বহি ৰামানন সাগৰৰ ৰামায়ণ চাই এই শুটিং হৈছিল আপোনালোকৰ বেছিভাগ শুটিং হৈছিল গুজৰাট আৰু আহমেদাবাদত বেছিভাগ শুটিং হৈছিল কিন্তু ৰাম সেতুৰ যেটো শুট হৈছিল এই ৰাম সেতুটোৰ শুট হৈছিল আপোনালোকৰ চেন্নাইত শুট হৈছিল ৰাম সেতুটোৰ বাবে আৰু এটা এপিসোডৰ বাবে তেওঁলোকক কিমান দিন লাগে গম পায় 5 পৰা 6 দিন লাগে এটা এপিসোড শুট কৰাৰ বাবে বহুত খৰচ হৈছিল ফিল্ম মানে সিৰিয়েলখনত তেতিয়া ৰামানন্দ সাগৰে ডেবিউ কৰিছিল মানে প্ৰথম এইখন তেওঁৰ সিৰিয়েল আহিছিল আৰু এতিয়া বনোৱাও নালাগে আৰু বিখ্যাত হৈ গৈছে তাৰ পিছত ৰামায়ণত শুটিং কৰা সকলোবোৰ কিৰদাৰ যিবিলাক আছে সেইবিলাকতো এতিয়া জনপ্ৰিয় হৈছে তেওঁলোকে বহুত সিৰিয়েল মুভি কৰিছে আৰু যেটো ৰামৰ কষ্ট হৈছিল কিন্তু মানে বহুত ৰলত কষ্ট হয় কিন্তু এতিয়া তেও কৈছিল এটা ইন্টাৰভিউত যে তেও অলপ সংকটজনক কৰিছিল ইটো শুট কৰতে যেতিয়া দশৰথ ৰজাই লকডাউন মানে তেও বনবাস কৰিব দে 14 বছৰ ভৰতে নাজানিছিল তেও যে বনবাস খাটিব গৈছে তেতিয়াই দশৰথ ৰজাৰ মৃত্যু হৈছিল তেও সেই খবৰটো লৈ ৰামৰ ওচৰলৈ আহিছিল ৰামে তেতিয়া ৰিএকশন দিবা লাগে তেও মানে দেউতা মৰিছে আৰু তেও লগ ধৰিব এই ৰিএকশনৰ সময়ত তেও অলপ সংকটজনক হৈছিল কিন্তু ইন্টাৰভিউত কৈছে এতিয়া বহুত জনপ্ৰিয়তা লাভ কৰিছে হেনেকৈ এই ৰামায়ণৰ সাগৰৰ ইমান জনপ্ৰিয়তা ৰামায়ণখন বনোৱা হৈছে এতিয়াও চলি আছে আপোনালোকে চাব পাৰে ৰাতি 9 বজাত নিখা দিয়ে আৰু ৰাতিপুৱা 9 বজাত দিয়ে দুটা সময়ত দিয়ে আপোনালোকে চাব পাৰে চোৱাৰ বাবে ধন্যবাদ ভিডিঅটো শ্বেয়াৰ কৰিব নিশ্চয় জয় শ্ৰী ৰাম